পুপো জাৰপলা কাংকানপ আলি আই লিগাদ। নমস্কাৰ গাইজ, প্ৰাচিক জেডি চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'বলৈ গৈছে বহুত বেছি ধুনীয়া। থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গম পালে হয় আজি মিচিং জনগোষ্ঠী আলি আই লিগাং ফেষ্টিভেল, আৰু বাকী ভিডিঅ'টো বহুত বেছি ধুনীয়া হ'বলৈ গৈছে। আপোনালোকে লাষ্টলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। এতিয়া প্ৰথম মই ভাইটি এজনক লগ কৰিম। ফাইনেলি মই ভাইটিৰ ওচৰত আহি পালোহি। আহি পাই মোক খবৰ দিছে এয়া চব এইটো কি কয় পুৰাঙাপিন খাই চাওঁ আহক। ফাৰ্ষ্ট টাইম খাইছোঁ, বহুত বেছি টেষ্টি হয় গাইজ। এতিয়া খাই বৈ হৈ গ'ল। ভাইটিয়ে বোলে মোক কিবা এটা উপহাৰ দিয়ে, চাওঁ কি উপহাৰ দিয়ে। ফাইনেলি গাইজ মই কাপোৰযোৰ পিন্ধি আপোনালোকক দেখাই আছোঁ। ফাইনেলি গাইজ কাপোৰযোৰ পিন্ধিলেও বহুত বেছিয়ে ধুনীয়া লাগিছে, আপোনালোকে চাব পাৰে। ফাইনেলি গাইজ আমি পাই গ'লো অনুষ্ঠান। আজি ফাগুনৰ প্ৰথম বুধবাৰ আমাৰ আলি আই লিগাং, কিন্তু আমাৰ মিচিংসকলৰ কাৰণে এইটো সকলোৱে কয় কৃষিভিত্তিক অনুষ্ঠান বুলি। কৃষিৰ লগতে আমাৰ ইয়াত ধৰ্মীয় পৰম্পৰা ৰীতি নীতিও জড়িত হৈ থাকে। কাৰণ কিয়নো আমি এই ফাগুনৰ প্ৰথম বুধবাৰটো আমি খুব মাংগলিক দিন হিচাপে আমি ধৰোঁ, আৰু সেয়ে আমি ভগৱানক আমাৰ কাৰ্চিং কাৰ্টাং য'ত আমি ভূমি পূজা কৰোঁ, আমি ভগৱানক বৰুণ দেৱতাক আমি স্মৰণ কৰোঁ যে শস্য শ্যামলা হওক, যে আমি কাৰণ মিচিংসকল আমি কৃষিৰ ওপৰত আমি ভিত্তি কৰোঁ, কৃষিৰ ওপৰত নিৰ্ভৰশীল। আমাৰ যদি কৃষি ভাল হয়, আৰু সেইটো কাৰণে আমাৰ মিচিং ভাষাত কয় পুপো জাৰপলা কাংকানপ আলি আই লিগাদ। আলি আই লিগাং মানে হ'ল আমাৰ যিটো আমাৰ বীজ ৰোপণ আমি কাৰ্যসূচী আজি দিনটোৰ পৰা সেই মাংগলিক দিনটোৰ পৰা আমি আজি আৰম্ভণি কৰোঁ। আৰু সেইটো কাৰণে আমি বৰুণ দেৱতাক আমি কওঁ যে তোমালোকে খুব ধুনীয়াকৈ আমাক বৰষুণটো দিয়া, যাতে আমাৰ শ্যামলা হয় পথাৰখন। আৰু আমি আমাৰ যিটো আমাৰ দৈ আমি যাক আমি মাতৃ জ্ঞান কৰোঁ, আমি তেখেতকো কওঁ যে মা তোমালোকে আমাৰ গোটেই ধুনীয়াকৈ আমাক ৰ'দবোৰ দিয়া, যাতে আমাৰ শস্যখিনি খুব ধুনীয়া হওক, যাতে পোক পৰুৱা চৰাই চিৰিকটিৰ পৰাও আমি যাতে সেইখিনিৰ পৰা আমি বাচি থাকোঁ। সেইটো কাৰণে আমি কাৰ্চিং কাৰ্টাঙক আমি পূজা কৰি পেলাই এই কৃষি কৰ্মটো আজিৰ পৰা আমি আৰম্ভণি কৰোঁ। আলি আই লিগাং আজি আমাৰ মিচিং সমাজৰ গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটো আচলতে আমাৰ শস্য শ্যামলা হ'বৰ কাৰণে আমি আজিৰ দিনটোত মানে বীজ সিঁচা আমি হিচাপে পৰ্ব হিচাপে লওঁ। বীজ সিঁচি আজিৰ পৰা আমাৰ খেতি আৰম্ভ হয়। তাৰপিছত হাল বোৱা, সেইটো হ'ল আমাৰ কৃষ্টি আৰু তাৰপিছতে সেইটো আজি আমাৰ বহুত মানে ভাল লাগে, বহুত ফূৰ্তি কৰোঁ। আমি নাচ গান পৰ্যন্ত আমি শস্য শ্যামলা হওক, সূৰ্য চন্দ্ৰক আমি সাক্ষী কৰি আমাৰ আচলতে দেৱতা আমি সূৰ্য চন্দ্ৰক বেছি পূজা কৰোঁ আমাৰ হিচাপে। আনে মানে মাক দেউতাক হিচাপে আমি সূৰ্য চন্দ্ৰ দেৱতাক মানে পূজা কৰোঁ। সেইটো সাক্ষী কৰি আমি আজি এই দিনটো আমি কৰোঁ, পালন কৰোঁ। আজি বহুত সুখী, আৰু এনেকৈ আৰু নাচ গান। ফাইনেলি গাইজ খানাটো লৈ ল'লোঁ খাবলৈ। এয়া পৰক, মাটি দাইল আৰু গাহৰি, এইটো বহুত বেছিয়ে টেষ্টি হয়। আজি ভিডিঅ'টো গাইজ ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱা পালে নিশ্চয় জনাব চাই। নমস্কাৰ গাইজ, আজি নতুন এটা ভিডিঅ' লৈ মই পুনৰ স্বাগতম। নমস্কাৰ গাইজ, মোৰ নতুন এটা ভিডিঅ' লৈ নমস্কাৰ গাইজ, নমস্কাৰ গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰ কি কৰি আছা এতিয়া, ঠিক আছে নে? নমস্কাৰ গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'বলৈ গৈছে বহুতেই নমস্কাৰ গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাৰ कौन है ये लोग? कहां से आते हैं? रुको जरा, सबर करो। फाइनली गाइस खाना तो ले लो, खाई लो।
তুমি কেমেৰাটো নানিবা কেলা একেবাৰে ৰখি থাকা